ভেৰজান বৰজান পদুমণি বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ তিনিচুকীয়া। ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পৰম 8000। সুগন্ধিৰ পখিলা কবি কাক আখ্যা দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হীৰেন ভট্টাচাৰ্য। কোনজন ব্যক্তিৰ ছদ্মনাম কৃপা বৰবৰুৱা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লক্ষ্মীনাথ বেজবৰুৱা। ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতীয় প্ৰস্তাৱ গৃহীত কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বম্বে ছেছন 1942। ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ আৰম্ভ হৈছিলে। অপশ্যন নম্বৰ এ 7 আগষ্ট 1905। ৰসৰাজ নামেৰে কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লক্ষ্মীনাথ বেজবৰুৱা। কাক সংগীত সূৰ্য আখ্যা দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ভূপেন হাজৰিকা। অলপতে উৰাজাহাজ দুৰ্ঘটনাত মৃত্যু হোৱা ইব্ৰাহিম ৰাইচি কোনখন দেশৰ ৰাষ্ট্ৰপতি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইৰাণ। এ নেটিভ ছদ্মনামেৰে কোনে তেওঁৰ লেখনিসমূহ লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আনন্দৰাম ঢেকিয়াল ফুকন। কোন চনত বেংগলী অসমৰ চৰকাৰী ভাষা হিচাপে প্ৰচলিত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1836। তলত উল্লেখ কৰা কোনটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ মূৰ্তি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ষ্টেচু অফ ইউনিটি। আৰু এই মূৰ্তিটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ, ই গুজৰাটত অৱস্থিত। ষ্টেচু অফ ভেলৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আছাম। লাচিত বৰফুকনৰ মূৰ্তি হয়। ইয়াক নিৰ্মাণ কৰা হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ হলংপাৰাত। ডিমাছা শব্দৰ অৰ্থ কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছান অফ গ্ৰেট ৰিভাৰ। কছাৰীসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডিমাপুৰ। যেতিয়া আহোমসকলে ডিমাপুৰ দখল কৰে তাৰপিছত তেওঁলোকে মাইবং আৰু পিছলৈ খাছপুৰত তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰে।